তো হেল্ল' এভৰিৱান, মই গৈছিলোঁ বাজাৰত, এই বৰষুণত জিকি গৈছিলোঁ গাইছ। পাৰ্লাৰত গৈছিলোঁ, নাই বন্ধ বৰষুণৰ কাৰণে। পাৰ্লাৰত যাওঁ নহ'ল আৰু গৈছিলোঁ দৰ্জিৰ দোকানত ব্লাউজ চিলাব দিব কাৰণে। যিখনত ব্লাউজ চিলাব সেইখনো বন্ধ, বেলেগ দোকানত দি আহিছোঁ আৰু লগতে এইবিলাক বজাৰ কৰি লৈ আহিছোঁ। আহা দুখাও কি আনিছোঁ তো গাইছ, আনিছোঁ এপেকেট, মই খাই ভাল পাওঁ। আৰু আনিছোঁ ব্ৰেড, আৰু এইটো ব্ৰেডো আনিছোঁ, এইটো ব্ৰেডো আনিছোঁ এপেকেট, লগতে এই আনিছোঁ দুটা, আৰু লগতে আনিলোঁ 2 পেকেট চাওমিন, আৰু এই আছে বিস্কুট। মোৰ ছোৱালীয়ে খাই ভাল পায়। বিশেষ বস্তু অনা নাই, আনিছোঁ এই বাটাৰ আৰু জেলি, আৰু আনিছোঁ ব্ৰাছ মোৰ সেয়ে আৰু একো নাই গাইছ। এইটো বাই বাই।